Monica! Halo! Oh. Moling ko na dapat ka pa mo kasi. Puno man ako dito kumain. Royal mo to ka na dito. Hey, kare ko ay bedroom palo. Ko mo na? Oh, ye. Oh. Alam mo kuya. Eh, Baka mo. Ay, ako muna na magpara ba ko? Kasi pitar ako. Boy, Nay, paano naman ako? Kamu na bukit. Mane, kita ka bago na. Wala mo yung kulpula ba? Bago na ako yung pinili. Bago, imagine ko. Bago, mukha ko yung siya. Ako ba? Yo, adik gimana ya? Mau ya? Astari. Oke, dengan duitnya itu korban. Ewan astari itu tuh adik cinta mana? Yo, parang mereka tak pernah sama sih. Kamu lagi doisen, kamu itu dua kan? Kamu yang orang apa dia? Kamu kata ada orang pergi kamu apa ini? Kamu ni kita mau desain se mau boleh, aku pergi mana? Tapi bisa dulu kita tahu apa? Baru, kamu ini enak berapa pasal? মানুহৰ জীৱনৰ আটাইতকৈ ৰঙীন মধুৰ সময় কোনখিনি বাৰু? মানে মাজৰ সময় যদি কৈছো শৈশৱো নহয় বাৰ্ধক্য নহয় য'ত পুঞ্জীভূত হৈ থাকে মানুহে কৰিব পৰা সকলোখিনি আনন্দ যিটো বয়সত মানুহে সপোন সাগৰ সাগৰী পাঁচ জীৱন শেষ কৰি দিব খোজা এজন অৰ্ধ উন্মাদৰ পত্নী হৈ তেওঁ বিশৃংখল জীৱনটো কাম লগাই দি তোমাৰে সুন্দৰ দেখা যাব মানে আপুনি আজি কেনেকুৱা কথা কৈছে আপুনি একেটা বন্ধুৰ কাৰণে আপোনাক বেলেগ ভাড়াতীয়াৰ দৰে ব্যৱস্থা নকৰে ঘৰৰে এজন না ঘৰৰ নহয় নিজৰ বুলি ভাবা আপোন বুলি ভাবা মানে এজন শুভাকাংক্ষী বুলি ভাবা চোৱা এই ঘৰ ভাড়া ঘৰ মাটি বাৰী এই সকলো সম্পত্তিৰ গৰাকী হিচাপে তোমাৰ দেউতাই পাতি মানে তোমাৰ স্বামীৰ কথা কৈছো সি এইবোৰ ভোগহে কৰিছে কিন্তু তাৰ নিজৰ কাম ঠিকেই কৰি গৈছে নাটক লিখিছে নিতৌ নতুন নতুন অভিনেত্ৰীৰ দেহা স্পৰ্শ কৰি ডাইৰেকশ্যন দিছে বহুত ধৰি মঞ্চত দায়িত্ব ল'বলৈ শিকাইছে আৰু নাটকৰ নামত বহুত ৰাতিলৈকে হাঁহি ধেমালিৰে জীৱনটো কেৱল উপভোগ কৰিছে উপাৰ্জনৰ নামত এটা পূজা কৰি ঘৰখনলৈ অনা নাই কি ভাবিছা মই কিন্তু এটাও মিছা কথা নকওঁ চব দেউতাৰ তুমি একমাত্ৰ সেই সূত্ৰে এই সকলোবিলাক সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপ তুমি কমলে তোমাৰ লগতে তোমাৰ দেউতাকক অভিনয়ে বনাই পেলাইছে আবেগেৰে নহয় মগজুৰে চিন্তা কৰা আৰু ভাবা মই কোৱা কথাবিলাক সঁচা নে মিছা এই কথাগুলো সময় আছি তোমার বিরোধী যিটো অবস্থাত দেখিলো
ইয়াৰ পিছত মোক আৰু কোনে বুজাই ক'ব নালাগে যে তোমালোকৰ সম্পৰ্ক কি। নকলে ভাও নধৰিবা, মনে মনে থাকা। হেল্ল', তোমাক মই মনে মনে থাকিবলৈ কৈছিলো হয়। তুমি মোক কি বুজাব খুজিছা হা? নিজকে শক্তি হাবিত দিবলৈ হ'লে বহুত নাটক নাটকত বহুত চৰিত্ৰৰ অভিনয় কৰি কোম্পানী এটা কামত যোগাৰ কৰিছিলো, কিন্তু বিনিময়ত তই মোক কি দিলি? মোৰ শৈলী কথা মোৰ শক্তিৰ লগত তই প্ৰেম কৰ। মনে মনে থাকা। এই সকলো ঘৰ সেইবুলি তোমাৰ কি ইচ্ছা তাকেই কৰি যাবা নেকি? মই দুখৰ সম্পদ তোমাৰ ইমানে খাদ্য তুমি মোৰ লগত কিয় সংগ্ৰাম পাতিছিলা? আপুনি মোক ভুল বুজিছে। মই একো কৰা নাই। আপুনি মোক বিশ্বাস কৰক। সেই মানুহটো মোৰ সংসাৰত জুই জ্বলাবলৈ আহিছে। কুকুৰ তুমি মোক কিয় খেতি দিছা? তোমাৰ সঁহাৰি নাপালে মই তোমাৰ বিচনাত থাকিব পাৰোঁ নেকি? তুমি তোমাক পাতি আনিছা। আপুনি বিশ্বাস নকৰিব। মই তেনেকুৱা মানুহ নহয়। আপুনি এই দিনৰে বিষয়টোৰ ওপৰত মই একো শুনিব নোখোজো আৰু একো ক'ব নোখোজো। সমাজত মোৰ এটা নাম আছে, যাৰ বাবে মোৰ এটা সন্মান আছে। বহুত কষ্টৰ বিনিময়ত এই সন্মান মই অৰ্জন কৰিছো। তোমালোকে দেখিছাৰ বাবে মই মোৰ সন্মান হাৰি যোৱাটো নিবিচাৰো। গতিকে মই সিদ্ধান্ত লৈছো যে এই সম্পত্তিৰ সকলো গৰাকী তুমি আৰু এই সম্পত্তিত থিয় হৈ থকা আমাৰ এই শোৱনি কোঠাটো তুমি তোমাৰ পেচাৰৰ হিচাপে ব্যৱহাৰ আৰু এই বিশ্বস্ত কথা যাতে মোৰ ছোৱালীজনীৰ গাত নালাগে তাৰ বাবে মোৰ লগত ধৰি গ'লো। আইনা মোৰ লগত থাকিব। তোমাক মই ডিভোৰ্চ দিলো। মোৰ সংসাৰৰ পৰা তোমাক মই চিৰদিনৰ বাবে মুক্তি দিলো। আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। আৰু তুমি মোৰ লগত যি প্ৰতাৰণা কৰিলা তাৰ শাস্তি তুমি পাবই লাগিব। পাপ কেতিয়াও লুকাই নাথাকে মনিকা। ফাঁসিৰে প্ৰতিপক্ষ সম্পৰ্ক চিৰদিন বান্ধি ৰাখিব নোৱাৰি। ইমান বুজোৱাৰ পিছতো যেতিয়া সি নুবুজিলে তাৰ ভৰিত ধৰি অগ্ৰদিন কৰিলেও তুমি একো মোৰ সংসাৰত যিভাবে বেছি আনন্দ পাইছো তাক মই নাজানো, কিন্তু এইখিনিতে এষাৰ কথা কৈ ফুৰাব মনত ৰাখিবি। আজিলৈকে মই মোৰ শত্ৰু বুলি কাকোৱে ক'ব নাই, তই এই প্ৰথম। গতিকে সংসাৰে দেখালৈকে মই কিন্তু নমৰো, মনত ৰাখিবি। আজিৰ
ঠিকনা বিচাৰি নিজকে কষ্ট নিদিবা। ঠিক আছে সেইটো বিচাৰ বিবেচনা নকৰাকৈ যেতিয়া আপুনি নিজৰ কথা স্থিৰ হৈ ৰাখিল ঠিক আছে ময়ো কিন্তু কম দেৰি তিৰোতা নহয় আপুনি মোক ভালদৰে চিনি পোৱা নাই ময়ো কি কৰিব নোৱাৰা কাম সেইটোৱেই নাই মনত ৰাখিব মাইনাক মোক দিয়ক এজনী ছোৱালীৰ হাতত মই মোৰ ছোৱালীক এৰি থৈ যাব নোৱাৰো কিন্তু মই যে তাইৰ মাক মা নিজকে মা বুলি ক'বলৈ লাজ দিওঁ কেলে মাইনাৰ কথাৰ কোনো চিন্তা নকৰিবা কোনো কিন্তু নাই মই আহিলো মনিকা চেষ্টা মই জানো কিমান মোক বুজিব নাই তুমি তোমাকতো সেই বুজিব লাগিছে এই অপমানৰ ময়ো কিন্তু লগ মহিলা কবলৈ অকল তোমাকে অপমানিত কৰা নাই সি মোক অপমান কৰিছে গতিকে আমি দুয়ো লগ হৈ ইয়াক প্ৰত্যুত্তৰ দিব লাগিব আজিৰ পৰা তুমি চিন্তা নকৰিবা তোমাৰ সকলো দায়িত্ব মই ধৰি লোৱা মই ললো বাৰুদৰ তহঁতৰ সংসাৰত মই এতিয়া সেই বাৰুদৰ পোৱাত তহঁতে গোটেই জীৱন চকু পানী টুকিব লাগিব মনত ৰাখিবি বাৰুদৰ